নমস্কাৰ প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বেকাৰী বিস্কুটৰ এটা ৰেচিপি। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমলৈ লৈছোঁ একাপ বাটাৰ আৰু এই বাটাৰ হৈছে আমুলৰ বাটাৰ। এতিয়া এই বাটাৰৰ লগতে লোৱা হৈছে গুড়ি কৰি লোৱা চেনি একাপ আৰু এই চেনিখিনি আমি গ্ৰাইণ্ডাৰ জাৰত গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু এতিয়া দুয়োটা উপাদান যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে আমি 12 পৰা 15 মিনিট সময়ৰ বাবে এনেধৰণে ফেটি আছোঁ। ভালদৰে মিহলি হৈ গৈছে আৰু আমি তেতিয়াই ইয়াতে দিছোঁ নিমখ প্ৰায় আধা চামুচ আৰু এই নিমখ হৈছে ৰহচল নিমখ। আপোনালোকে ঘৰত যি নিমখে থাকে সেই নিমখে ব্যৱহাৰ কৰিব পাৰে। এতিয়া পুনৰাই ফেটি আছোঁ। লগতে দিয়া হৈছে কাষ্টাৰ্ড পাউডাৰ এখন ডাঙৰ চামুচৰে এচামুচ। এতিয়া পুনৰাই ফেটিবলৈ আৰম্ভ কৰিছোঁ। এইখিনি উপাদানৰ প্ৰায় 12 পৰা 15 মিনিট সময় এনেধৰণেৰে প্ৰায় এটা ডাইৰেকশ্যনতে আমি ফেটি থাকিম। প্ৰায় 15 মিনিট সময়ৰ পিছত আমাৰ ফেটা হৈ যাব আৰু তাৰপিছতে আমি লৈছোঁ কলপ্ৰেছ ছানফ্লাৱাৰ তেল এখন ডাঙৰ চামুচৰে এচামুচ। লগতে লোৱা হৈছে পানীৰ পৰিমাণ প্ৰায় এখন চামুচৰ 4/4 এভাগ লৈছোঁ আৰু তাৰপিছতে ইয়াতে দিছোঁ বেকিং পাউডাৰ। বেকিং পাউডাৰৰ পৰিমাণ এখন সৰু চামুচৰে এচামুচ লোৱা হৈছে। এতিয়া এই তেল পানী আৰু বেকিং পাউডাৰখিনি যেনে ভালদৰে মিহলি হৈ যায় তাৰ বাবে আমি চামুচৰে এনেধৰণেৰে মিহলাই দিছোঁ। মিহলাই দিওঁতে আপোনালোকে দেখাই পাইছে যে ইয়াৰ পৰা পুৰপুৰণিৰ সৃষ্টি হৈছে অৰ্থাৎ বাবলিং সৃষ্টি হৈছে। এতিয়া এই মিশ্ৰণটো আমি অলৰেডি যিটো আমি মিশ্ৰণ তৈয়াৰ কৰি থৈছিলোঁ বাটাৰ লগতে আছিলে ইয়াতে কাষ্টাৰ্ড পাউডাৰ আৰু চেনিৰ গুড়ি, সেই মিশ্ৰণটোৰ লগত পানী তেল আৰু বেকিং পাউডাৰৰ এই মিশ্ৰণটো মিহলাই দিছোঁ আৰু পুনৰাই ফেটি আছোঁ যাতে গোটেইখিনি উপাদানে ভালদৰে এইটোৱে সেইটোৰ লগত মিহলি হৈ যায় আৰু তাৰ বাবে এনেধৰণে আমি 12 পৰা 15 মিনিট সময়ৰ বাবে প্ৰায় এটা ডাইৰেকশ্যনতে আমি ফেটি থাকিম। ভালদৰে মিহলি হৈ গৈছে আপোনালোকে দেখাই পাইছে আৰু ইয়াৰ পিছতে আমি ইয়াতে দিছোঁ ভেনিলা চেণ্ট প্ৰায় 5 পৰা 6 টোপাল। ভেনিলা চেণ্ট ইয়াতে সুগন্ধৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু পুনৰাই ফেটি আছোঁ। দেখাই পাইছে আপোনালোকে যে আমি লেফ্ট টু ডাইৰেকশ্যনত ফেটি আছোঁ। ইয়াৰ পিছত ইয়াতে দিছোঁ আটাৰ পৰিমাণ ইয়াতে ব্যৱহাৰ কৰা হৈছে মুঠতে 2 কাপ। প্ৰথমতে 1 কাপ দিছোঁ, কিছু সময়ৰ বাবে ফেটিছোঁ আৰু তাৰপিছত 20 কাপ দি দিছোঁ আৰু তাৰপিছত ফেটিবলৈ আৰম্ভ কৰিছোঁ। ভালদৰে সি মিহলি হৈ গৈছে আৰু ভালদৰে মিহলি হৈ যোৱাৰ পিছত এতিয়া হাতেৰে মঠিবলৈ আৰম্ভ কৰিছোঁ। আটা যেনেধৰণেৰে মঠে ঠিক তেনেধৰণেৰে মঠি আছোঁ। মঠা হৈ গৈছে। এতিয়া এই ডৌটোৰ পৰা এই ডৌখিনি আমি দুভাগত ভাগ কৰি লৈছোঁ অৰ্থাৎ দুটা পাত্ৰত আমি লৈ লৈছোঁ। সেই ডৌখিনিৰ পৰা এটা ভাগত আধা ৰাখিছোঁ আৰু আনটো ভাগত আধা ৰাখিছোঁ। এতিয়া যি দুটা ডৌ বনাইছোঁ সেই ডৌটোৰ এটা ভাগত আমি দিম কৰ্ণফ্ল'ৰ পাউডাৰ আৰু আনটো ভাগত দিম কোকো পাউডাৰ। এই বিস্কুটটো বনাওঁতে তাৰ প্ৰণালীটো বা মেথডটো অলপমান বেলেগ, যিহেতু আমি ইয়াতে যিটো আমি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ পানী বেকিং পাউডাৰ আৰু তাতে আছিলে তেল, সেই মিশ্ৰণটো দিয়াৰ ফলত এই বিস্কুটটোৰ টেষ্টটো দুগুণে বঢ়ায়। অৰ্থাৎ আমি সাধাৰণতে কি কৰোঁ যিটো প্ৰণালীত আমি বিস্কুট বনাওঁ তাতছে এই বিস্কুট বনোৱা পদ্ধতিটো অলপ হ'লেও বেলেগ হয়। এতিয়া আমি যিটো ভাগত আমি কৰ্ণফ্ল'ৰ পাউডাৰ দিছিলোঁ সেই ভাগটোত এতিয়া মঠিবলৈ আৰম্ভ কৰিম যাতে কৰ্ণফ্ল'ৰ পাউডাৰ আৰু ডৌটোত থকা যিখিনি উপাদান আছে অলৰেডি সেই উপাদানকেইটাৰ লগত যাতে ভালদৰে কৰ্ণফ্ল'ৰ পাউডাৰখিনি মিহলি হৈ যায়। মঠা হৈ গৈছে। এতিয়া আমাৰ আনটো ভাগত আছিলে কোকো পাউডাৰ। এতিয়া এই কোকো পাউডাৰ থকা ভাগটো মঠিবলৈ আৰম্ভ কৰিম। সঁচাই বেকাৰ বিস্কুট বুলি ক'লে আমি সাধাৰণতে আমাৰ এনেকুৱা হয় যে দোকানৰ পৰা কিনি আনিলেহে খোৱা যেন ভাৱ হয়, এনেকুৱা আমি অনুভৱ কৰোঁ। কিন্তু তেনে নহয়, ঘৰতো সেই দোকানত পোৱা বিস্কুট পিনে ঘৰতো খুব সুস্বাদুভাৱে আমি বনাব পাৰোঁ অতি সহজতে আৰু কম উপাদানেৰে। এতিয়া যিটো ভাগত আমি কৰ্ণফ্ল'ৰ পাউডাৰ দিছিলোঁ সেই ভাগটো প্ৰথমতে এনেধৰণেৰে দীঘলীয়া কৰি লৈছোঁ আৰু তাৰপিছতে কোকো পাউডাৰ দি যিটো ডৌ বনাই লৈছিলোঁ সেই ভাগটো এনেধৰণে দীঘলীয়াকৈ বনাই লৈছোঁ। মোটামুটিভাৱে যাতে দুয়োটা ভাগে সমানভাৱে শ্বেপ এটাত আহি যায় সেইবাবে আমি শ্বেপটো দিছোঁ আৰু তাৰপিছতে আমি কাটাৰেদি কাটিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে যিটো ভাগত আমি কৰ্ণফ্ল'ৰ পাউডাৰ দিছিলোঁ সেই ভাগটো কাটি লৈছোঁ প্ৰায় সমান শ্বেপত যাতে আহি যায় সেই ধৰণতে আমি কাটি লৈছোঁ আৰু তাৰপিছতে আমি কাটিছোঁ যিটো ভাগত আমি কৰ্ণফ্ল'ৰ পাউডাৰ দিছিলোঁ সেই ভাগটো কাটিবলৈ আৰম্ভ কৰিছোঁ।
কটা হৈ গৈছে। এতিয়া আমি ককো পাউডাৰ দিয়া ভাগটোৰ পৰা এপিচ লৈছোঁ। তাৰপিছত যিটো ভাগত আমি কৰ্ণফ্লাৱাৰ পাউডাৰ দিছিলোঁ তাৰ পৰা এপিচ লৈছোঁ। তাৰপিছত পুনৰাই ককো পাউডাৰ দিয়াৰ পৰা এপিচ লৈছোঁ আৰু তাৰপিছত কৰ্ণফ্লাৱাৰ পাউডাৰ দিয়াৰ পৰা এপিচ লৈছোঁ। অৰ্থাৎ টোটেল লৈছোঁ ইয়াতে 4 পিচ। আৰু এই 4 পিচ এনেধৰণে আমি প্ৰথমতে হেঁচি দিছোঁ হাতেৰে আৰু তাৰপিছতে এনেধৰণে এটা দীঘলীয়া শ্বেপ দিছোঁ। আৰু তাৰপিছত পুনৰাই কাটাৰেদি কাটি দিছোঁ। কাটাৰেদি কটাৰ পিছত দেখিছেনে এটা কি ধুনীয়া কালাৰ হৈছে, ব্ৰাউন য়েল্ল', ধুনীয়া, দেখিবলৈ বৰ সুন্দৰ হৈছে। আমাৰ যিহেতু দৈৰ পৰিমাণ সৰহ আছিলে, গতিকে ইয়াতে আমাৰ বিস্কুটৰ পৰিমাণো সৰহ হৈছে। আকৌ পুনৰাই আৰু দেখুৱাইছোঁ মেথডটো যে আমি প্ৰথমতে দিছোঁ ককো পাউডাৰৰ এপিচ, তাৰপিছতে কৰ্ণফ্লাৱাৰ পাউডাৰৰ এপিচ, পুনৰাই ককো পাউডাৰৰ এপিচ আৰু তাৰপিছতে দিয়া হৈছে কৰ্ণফ্লাৱাৰ পাউডাৰৰ এপিচ। তাৰপিছতে এনেধৰণে হাতেৰে হেঁচি দি দীঘলীয়া চেপত লৈ কাটাৰেদি কাটি দিছোঁ। বনাবলৈ কিন্তু বৰ সহজ হয় বিস্কুটবিধ। যিহেতু এতিয়া এই বিস্কুটবিধ আমি কেৰাহীত বনাম, তাৰ বাবে আমি কেৰাহীত নিমখ দি লৈছোঁ প্ৰায় আধা অংশলৈকে আৰু তাৰপিছত এটা ষ্টেণ্ড দিছোঁ। এতিয়া ঢাকনেৰে ঢাকি থৈ দিছোঁ যাতে গৰম হৈ আহে। যেতিয়া গৰম হৈ আহিছে তেতিয়া আমি এখন থালত বাটাৰ পেপাৰ দি বনাই লোৱা বিস্কুটকেইটা দি দিছোঁ আৰু ঢাকনেৰে ঢাকি থৈ দিছোঁ প্ৰায় 12 মিনিট সময়ৰ বাবে। এইখিনি সময়ত আমি জুইৰ ভলিউমটো ল' টু মিডিয়ামত ৰাখিছোঁ আৰু 12 মিনিট সময়ৰ পিছত আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। আৰু তাৰপিছতে প্ৰায় আধা ঘণ্টাৰ পৰা 40 মিনিট সময় এই বিস্কুটখিনি আমি ৰেষ্টত ৰাখিছোঁ। দেখিবলৈ বৰ সুন্দৰ হৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। যদি আপোনালোকৰ এই ৰেচিপিটোৰ ওপৰত কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে আমাক মেছেজ কৰিব পাৰে। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।